Hello guys, মোৰ অন্য এটি ভিডিঅ'লে আপোনালোক সকলোকে মই স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে, আমিও ভালে কুশলে আছো। আৰু আজিৰ এই ভ্লগটো মই আৰম্ভণি কৰিবলৈ লৈছো আৰু এতিয়া গৈ আছো মই বজাৰলৈ। বজাৰত অলপ কাম আছে, সেইখিনি কৰি আহোঁগৈ। দিনটোলৈ কি কৰো কি নকৰো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই থাকিব। আৰু ঠাণ্ডা কেনেকুৱা পাইছে জনাবচোন। একেবাৰে ৰাখৰ পিছৰে পৰা মই ভিডিঅ' তেনেকৈ নবনোৱাই হ'লো, চৰ্দিয়ে নেৰাই হ'ল। এইকেইদিনত অলপ গা ভাল পাইছো, সেইকাৰণে আজিৰ পৰা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছো। আৰু এতিয়া ভিডিঅ'টো আগলৈ চাই থাকক। টকা আছে। বজাৰৰ পৰা আহি কৰি ঘৰ পালোহি আৰু এতিয়া চাওঁ আহকচোন কোনে কি কৰি আছে। আৰু এতিয়াও দোকানৰ কাম বাকী আছে, মায়ে অলপ অলপকৈ কৰি আছে। কি কৰিছ? আৰু এইফালে মমৰ যোগাৰ চলি আছে। এইফালে পকৰা ৰেডি কৰি থৈছে মায়ে। আৰু এতিয়া ভাতকেইটা খাই লওঁ। আজি ভাতৰ লগত আছে কচু মাছৰ তৰকাৰী। আজি মই একোৱেই কাম নকৰিলোঁ, আহি পেলাই খালি শুলোহি। গাটো বহুত বেয়া লাগিছে, চৰ্দিত ভুগি থকা বহুদিনেই হ'লহি। কিন্তু উপায় নাই, মায়ে সকলো কৰি দিলে। এতিয়া দোকানখন খোলোঁগৈ। বৰ বিশেষ ভাল নহয় যদিও গাটো, তথাপি দোকানলৈতো যাবই লাগিব, কাম কৰিবই লাগিব নহয় জানো। আৰু এতিয়া মই দোকানলৈ ওলাই লওঁগৈ, 3টা বাজিবৰ হ'ল। এয়া পিঠাৰ বাবে নাৰিকল এনেদৰে ৰুকি থৈছে। এইফালে এয়া বৰা চাউল খুন্দি আছে, বিহু বিহু লাগিছে গাত। আৰু এইফালে এয়া খুন্দি আছে মায়ে আৰু ৰাহুলে। আৰু এয়া হৈছে গধূলিৰ পৰিৱেশ। এইফালে এয়া বহি আছো, কাষ্টমাৰ বৰ্তমান নাই। ইমান সহজ নহয় এনেদৰে কুঁৱলীত বহি থকাটো। ওপৰৰ ফালে একোৱেই নাই, এনেদৰে মুকলিত বহি থাকোঁ। সেইবাবে ভালদৰে চৰ্দিয়ে পাই গৈছে। এইটো ভিডিঅ' মই এইখিনিতে সমাপ্ত কৰিছোঁ আৰু দীঘলীয়া কৰি নাথাকোঁ। নেক্সট ভিডিঅ' আহি আছে উৰুকাৰ। আৰু মনটো একেবাৰে ভাল নহয়, তথাপি সৰু সুৰাকৈ কি কৰোঁ কি নকৰোঁ দেখুৱাবলৈ মই চেষ্টা কৰিম। ভিডিঅ'টো উৰুকাৰ পিছদিনা আহিব হয়তো।
গতিকে এইটো ভিডিঅ' চাই যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।